যিজনে জীৱনৰ শেষ মুহূৰ্তত কেৱল ঈশ্বৰকে স্মৰণ কৰি দেহ ত্যাগ কৰে তেওঁ তৎক্ষণাৎ ঈশ্বৰৰ স্বভাৱটো লাভ কৰে, এই বিষয়ে কোনো সন্দেহ নাই। মানুহৰ অন্তিম অৱস্থাত মনত যেনে এটা ভাৱ লৈ মানুহে দেহ ত্যাগ কৰে, মৃত্যুৰ পাছতো নিশ্চিতভাৱে সেই ভাৱৰ অনুসাৰে এটা নতুন অৱস্থা লাভ কৰে। গতিকে সকলোৱে সদায় ঈশ্বৰৰ কথা চিন্তা কৰি থাকি একে সময়তে নিজৰ নিৰ্দিষ্ট কৰ্তব্যবোৰো পালন কৰি থাকিবা। নিজৰ সকলো কৰ্ম ঈশ্বৰতে অৰ্পণ কৰিলে আৰু নিজৰ মন বুদ্ধি ঈশ্বৰতে স্থিৰ কৰি ৰাখিলে নিঃসন্দেহে ঈশ্বৰকেই লাভ কৰিবা। যিজনে নিজৰ ভক্তিৰ পথত অবিচলিত থাকি মনেৰে অনবৰতে ঈশ্বৰক স্মৰণ কৰি ঈশ্বৰৰ ধ্যানত থাকে তেওঁ নিশ্চিতভাৱে পৰমেশ্বৰক লাভ কৰে।